স্বাগতম। আজিৰ ভিডিঅ'টো আৰম্ভ কৰা হওক। সকলো বিজ্ঞানৰ আৰম্ভণি হয় দৰ্শন হিচাপে আৰু শেষ হয় কলা হিচাপে, উইল ডুৰাণ্ডে কৈছিল। পুতি থোৱা শস্য গজিব পাৰে, কিন্তু বিপথে যোৱা প্ৰতিভাৰ পুনৰ্জন্ম নহয়, ৰজাৰ বেকেনে কৈছিল। প্ৰতিভা নীৰৱে বিকশিত হয়, কিন্তু চৰিত্ৰ গঠন হয় মানুহৰ ভিৰত, গেটে কৈছিল। প্ৰকৃতিক বিষাক্ত কৰিলে প্ৰকৃতিয়েও এদিন তোমাৰ জীৱন বিষময় কৰি তুলিব, টনি ফলিৰে কৈছিল। যিজন মানুহে পিছফালৰ পৰা তোমাক আঘাত নকৰি সন্মুখৰ পৰা কৰে, তেওঁকে ভাল বন্ধু বুলি ক'ব পাৰি, লিওনাৰ্ড লুই লেভিনছনে কৈছিল। যেতিয়া সকলো মানুহেই একেধৰণে চিন্তা কৰে, তেতিয়া বুজিব লাগে যে কোনো এজন মানুহেই গভীৰভাৱে চিন্তা নকৰে, ৱাল্টাৰ লিপমেনে কৈছিল। ব্যাপক জ্ঞান নথকা লোকৰ হাতত বিদ্যাৰ ক্ষমতা দিয়া অনুচিত, গুণাভিৰাম বৰুৱাই কৈছিল। আত্মশক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও আপোনাক ৰক্ষা কৰিব নোৱাৰে, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু যাতে অসৎ নহওঁ তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব, মাও জেডঙে কৈছিল। নিৰক্ষৰতা মানে জ্ঞানবিহীনতা নহয়, ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল।